সকলোকে স্বাগতম। আজি আমি গৈ আছোঁ যোৰহাটৰ উৰণীয়া সেতু উদ্বোধন কাৰ্যসূচীলৈ। এতিয়া চাওঁগেচোন ব'লক কেনেকুৱানো তাত পৰিৱেশ এটা সৃষ্টি হৈছে। মোৰ লগত আছে মোৰ ভাইটিৰ জিন্তু। আজি এতিয়া চাওঁগৈ আমি কেনেকুৱা কি হৈছে। সেয়া আমি পাওঁ হ'লোহি আৰু ব'লক চাওঁগৈ। যথেষ্ট গৰম পৰিছে আজি। এয়া গাড়ীৰ লাইন, গাড়ীসমূহ দেখি ধৰিব পৰা গৈছে কিমান মানুহ হৈছে। ব'লক চাওঁগৈ, ওচৰৰ পৰা চালেহে গম পোৱা যাব। এয়া আমি পালোহি। মানুহ আঁতৰৰ পৰা দেখিয়ে ভয়হে লাগিছে, ইমানখিনি মানুহ এই গৰমত। বাপৰে বাপ, বহুত বেছিয়ে ভিৰ হৈছে। এয়া এইফালেদি সোমোৱা কাৰ্যসূচী হৈ আছে ভিতৰলৈ। জানিবলৈ পোৱা মতে ৰাতিপুৱা 9 বজাৰ পৰাই হেনো মানুহ ইয়াত হৈ গৈছে। আমাৰতো সাধ্য নাই ইমান সোনকালে অহা, গতিকে যিসকলে আহিলে আগ চিটকেইটা পালে বাৰু ভালেই হওক দিয়ক। গৰমত ইমান দূৰ উঠি তেওঁলোক আকৌ আহিবওলগীয়া হোৱা নাই চাগে আৰু। এতিয়া ইয়াত তাত নাটক চলি আছে, যেনে তেনে আহিলোঁ ফুটপাতে অলপ দূৰ, আৰু বাকী আগলৈ বাট বন্ধ হৈ আছে, যাব নোৱাৰি। মানুহ দেখিয়ে বেছি গৰম উঠি গৈছে গৰমটোতকৈও। যিহে মানুহ, বাটটো যাবলৈ খালী হৈ থকা নাই, ঠেলা হেঁচা কৰি যাবলগীয়া হৈছে, ইমানেই বেছি মানুহ। এয়া পৰ্দাত দেখাই আছে উদ্বোধন কাৰ্যসূচী হৈ গ'ল। আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে উদ্বোধন কাৰ্যসূচী কৰিলে। মানুহৰ ভিৰ বহুত বেছিয়েই হৈছে, আৰু গৰমৰ পৰিমাণো বহুত বেছি আজি। এয়া লাল ফিটাও কাটি দিলে তেওঁ। এয়া উদ্বোধন হৈ গ'ল আৰু আজিৰ পৰা। মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা অলপ পাছতে সমাপন কৰা হ'ব। গৰমৰ কোবত এই আপাহতনৰ আজি সভা মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শনেৰে জল জীৱন মিছনত গতিশীলতা প্ৰদান কৰা কাৰিকৰী বিভাগৰ। সেয়া অলপ মই আমাৰ ককা এজন লগ পালোঁ, চিনাকি হৈ ল'লোঁ অলপ। হৈ মেলি এই খোৱা বোৱা কথা অলপ সুধি আছোঁ আৰু কেনেকুৱা কি দিলে। ভাল লাগিল ককাৰ লগত কথা পাতি, হাঁহি ধেমালিয়ে পাতিলোঁ। ককাই কোৱা মতে অলপ খোৱা বোৱা দিছিলে হেনো মাজতে। ককায়ো টোপোলা এটা পালে খাবলৈ, কৈছে তাকে। এয়া মানুহ গৈছেগৈ আৰু লাহে লাহে, থাকিব পৰা নাই, গৰম যিহে পৰিছে। এয়া চব লানি লাগিছে এতিয়া যাবলৈ। অথনি আহোঁতে লাগিছিলে, এতিয়া যাবলৈ লাগিছে আৰু উপায় নাই। মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ, মানুহখিনি ভিৰটোকে দেখুৱালোঁ যেনেকৈ পাৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, আৰু চেনেলটোত যদি নতুন ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।